নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ঘৰুৱা পাকঘৰলৈ। আজি আমি বনাম ভেদাইলতা, মানমুনি, থুনথুনি শাক আৰু জাৰি পাতৰ লগত শ'ল মাছ। এই ৰেচিপিটোৰ কাৰণে প্ৰথমে আমি মানমুনি পাত, থুনথুনি শাক, জাৰি পাত, ভেদাইলতা এইখিনি ঘৰৰ পিছপিনৰ পৰা তুলি আনিম। গোটেইখিনি শাক আমি ধুনীয়াকৈ মিক্সিত পিচি ল'ম। আৰু ইয়াতে 2টা কেঁচা জ্বলা আৰু কেইটামান নহৰু দি দিছোঁ। আৰু কোনোবাই যদি জ্বলা বেছিকৈ খাই ভাল পায় তেন্তে জ্বলা বেছিকৈ দিব পাৰে।